8 চনৰ পৰা ভাৰতীয় জনতা পাৰ্টি দলটোৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দল কৰি আহিছে আৰু যোৱা 21 চনৰ নিৰ্বাচনত মই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল আৰু দলক সন্মুখৰ পৰা নেতৃত্ব দি সৰুপথাৰ সমষ্টিত আমি ঘৰে ঘৰে গৈ জনসম্পৰ্ক কৰিছিলোঁ, ৰাইজৰ মাজত সংগঠন কৰিছিলোঁ আৰু সৰুপথাৰ সমষ্টি ৰাইজে জানে যে মই কেনে পৰ্যায়ত কেনেকৈ সংগঠন কৰি 21ৰ নিৰ্বাচনত প্ৰাক মুহূৰ্তত সৰুপথাৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ যি পৰিৱেশ নিৰ্মাণ কৰাত মোৰ কি অৰিহণা অৱদান সকলোৱে জানে আৰু মই বহুত ত্যাগ কৰিছোঁ। কিন্তু 21 চনত মই প্ৰাৰ্থী নোপোৱাৰ পাছতো মই ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি সন্মান জনাই সেৱাৰ মনোভাৱে দল কৰি আহিছোঁ। আজিৰ দিনটোলৈকে মই ভাৰতীয় জনতা পাৰ্টীৰ হৈ কাম কৰি আহিছোঁ। কিন্তু শেহতীয়াভাৱে বিশেষকৈ যোৱা লোকসভা নিৰ্বাচনৰ পাছৰ পৰা মই অনুভৱ কৰিছোঁ বা সৰুপথাৰ সমষ্টিত এনে এটা পৰিৱেশ সৃষ্টি কৰা হ'ল যে আমাক দলীয় কাম কাজৰ পৰা আঁতৰাই ৰখা হ'ল। দলীয় কৰ্মীক বৰ্তমানৰ বিধায়কজনে মুকলিকৈ দলীয় প্ৰতিখন সভা সমিতিত ক'বলৈ আৰম্ভ কৰিলে যে জীৱন চুতীয়া ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাথমিক সদস্য নহয়, গতিকে কোনো কাৰ্যকৰ্তাই যাতে জীৱন চুতীয়াৰ লগত সম্পৰ্ক নাৰাখে। আনকি যোৱা পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁ দলীয় কাৰ্যকৰ্তাক এনেকৈও কৈছে, বহু লোকে আমাক অৱগত কৰিছে যে যিসকল লোকে জীৱন চুতীয়াৰ লগত সম্পৰ্ক ৰাখিব, তেওঁৰ ঘৰলৈ যাব, তেওঁৰ লগত ছ'চিয়েল মিডিয়াত লাইক কমেণ্ট কৰিব, তেওঁৰ লগত ফটো উঠিব, তেনে ব্যক্তিক কোনো কাৰণতে ভাৰতীয় জনতা পাৰ্টী পঞ্চায়তত টিকট দিয়া নহ'ব, এনেধৰণৰ কথা তেওঁ বাৰে বাৰে কৈ আহিছে। তেওঁৰ অনুগামী ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীয়ে ছ'চিয়েল মিডিয়াত প্ৰায় আমাক লৈ ভাৰতীয় জনতা পাৰ্টীৰ সদস্য নহয়, দেশ বিশ্বজিৎ ফুকন এনেধৰণে দলত দায়িত্বত থকা আৰু তেওঁৰ অনুগামী ব্যক্তিয়ে এনেধৰণে ছ'চিয়েল মিডিয়াত বাৰে বাৰে কৈ আমাক বহুবাৰ প্ৰৰোচিত কৰিছে দল ত্যাগ কৰিবৰ কাৰণে। কিন্তু আমি দলৰ নীতি আদৰ্শৰ প্ৰতি সন্মান জনাই আমি তেনে প্ৰৰোচনাত আমি ভৰি দিয়া নাই। কোনো ধৰণে কোনো দিনে মই ছ'চিয়েল মিডিয়াত তেনেধৰণৰ কোনো বক্তব্য দলৰ বিৰুদ্ধে মই ৰখা নাই। কিন্তু শেহতীয়াকৈ এনে এটা পৰিৱেশ পৰিস্থিতি আহিল যে মই আৰু ভাবিছোঁ যে দলত মোৰ প্ৰয়োজন নাই, মই দলত থাকি নিজৰ মোৰ যিটো সন্মান বা নিজৰ এনে এটা পৰিৱেশ আহিছে যে মই দলত থকাৰ প্ৰয়োজন নাই, মই দলৰ পৰা ওলাই অহাৰ এটা পৰিৱেশ আহিছে আৰু সেইকাৰণে মই সকলো মোৰ যিসকল ভাৰতীয় জনতা পাৰ্টীৰ যোৱা দীঘলীয়া সময়ত ভাৰতীয় জনতা পাৰ্টীৰ বহু ব্যক্তি মোৰ শুভাকাংক্ষী ৰাইজ আছে, প্ৰত্যেকেই কৈছে যে এনে এটা অৱস্থাত আপুনি ভাৰতীয় জনতা পাৰ্টীৰ পৰা ওলাই অহাৰ কাৰণে মোৰ ওপৰত তীব্ৰ হেঁচা আহিছে আৰু ময়ো অনুভৱ কৰিছোঁ যে বৰ্তমান পৰিৱেশ পৰিস্থিতিত মই আৰু ভাৰতীয় জনতা পাৰ্টীত সেৱা আগবঢ়াই থকাৰ কোনো পৰিৱেশ নাই। তাৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টী গোলাঘাট জিলাৰ যি কাৰ্যালয় আছে, কাৰ্যালয়ৰ সভাপতিৰ হাতত মই মোৰ দলৰ পৰা অব্যাহতি পত্ৰ মই তেওঁক প্ৰেৰণ কৰিছোঁ আৰু এই পত্ৰ মই সভাপতিলৈও তেওঁৰ হাততে মই জমা দি আহিছোঁ। গতিকে মই এটাই কথা কৈছোঁ যে বৰ্তমান সৰুপথাৰ সমষ্টিত বৰ্তমানৰ বিধায়কজনে যি এটা পৰিৱেশ সৃষ্টি কৰিছে বা আমাক লৈ যেনেধৰণে মোক অঁতাই ৰখাৰ পৰিৱেশ কৰিছে, গতিকে এইখিনি গোটেই সামগ্ৰিক পৰিৱেশটোত মই বহু কথাই কোৱা নাই। আপোনালোকে জানে যে যোৱা ধনশিৰি বাঢ়নী পানীয়ে সৰুপথাৰ সমষ্টিত বানপানীৰ সময়ত মই যোৱা 10-12 বছৰে ৰাইজৰ লগত সদায় সেৱা কৰিছোঁ, দুৰ্গত ৰাইজক সহায় কৰিছোঁ। তাৰ পাছতো মই যোৱা বানপানীত বান সাহাৰ্য দিওঁতে তেওঁ প্ৰশাসনৰ জৰিয়তে মোক চৌকছ প্ৰদান কৰিছিলে যে মই প্ৰশাসনৰ বিনা অনুমতিত ৰাইজক সাহাৰ্য দিম। তেনে এটা পৰ্যায়ো বেয়ালৈ গতি কৰিছে। তাৰ কাৰণে মই আজি এই সিদ্ধান্ত ল'বলৈ মই বাধ্য হৈছোঁ। এতিয়া তাৰপিছত আপুনি নিৰ্বাচন খেলিব, এতিয়া কি চিন্তা কৰিছে? বিকল্প কিবা আপুনি অন্য দলত যোগদান কৰিব নেকি? এই মুহূৰ্তত মই তেনেধৰণে একো ভবা নাই। সদ্যহতে যথেষ্ট মই আৱেগিক হৈছোঁ যে মই ব্যক্তিগতভাৱে কেতিয়াও কোনো দল বা ৰাজনৈতিক দলত আগতে কোনো সংগঠনৰ লগত মই জড়িত নাছিলোঁ। পোনপ্ৰথমে মই ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ভাৰতীয় জনতা পাৰ্টীৰ দল কৰিছিলোঁ আৰু এই মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টীৰ দলটো ত্যাগ কৰিবলৈ পাই মই যথেষ্ট
আৱেগিক হৈছোঁ। এই মুহূৰ্তত মই কি চিন্তা কৰিম, কি সিদ্ধান্ত ল'ম, এই বিষয়ত মই বৰ্তমানলৈকে একো সিদ্ধান্ত লোৱা নাই। আৰু ৰাইজৰ ইচ্ছা অনিচ্ছা বা ৰাইজে কেনেধৰণে বিচাৰে যে মই ৰাইজৰ মাজত আগতে যেনেধৰণে সেৱা কৰিছোঁ তেনেধৰণে সেৱা কৰি যোৱাটোৱে বিচাৰে নে অন্যান্য কিবা ৰাজনৈতিক চিন্তা কৰাৰ কথা ভাবে, এইটো ৰাইজৰ লগত সিদ্ধান্ত কৰি ৰাইজৰ পৰামৰ্শ অনুযায়ী মই সিদ্ধান্ত ল'ম। আৰু ৰাইজেই আচলতে সমাজত ৰাইজেই ৰজা, গতিকে ৰাইজৰ সিদ্ধান্তৰ ওপৰত মই একো ক'ব নোৱাৰোঁ। গতিকে ৰাইজে যেনেধৰণে বিচাৰে তেনেধৰণে মই পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিম। গতিকে এইটো সময়ত মই যদি কিবা সিদ্ধান্ত ল'ব লগা হয় নিশ্চয় আপোনালোক কিমান মানে আপোনাৰ লগত পদত্যাগ কৰিছে আজি কিমান আজি পদত্যাগ পত্ৰ ফৰ্মেলি মই মোৰ নিজৰখন দিছোঁ। আৰু আজি ইয়াত যিসকল দেখিছে এইসকল প্ৰত্যেকেই ভাৰতীয় জনতা পাৰ্টীৰ পুৰণি কাৰ্যকৰ্তা, মোতকৈও বেছি পুৰণি কাৰ্যকৰ্তা আছে। 90 চনৰ পৰা ইয়াত ভাৰতীয় জনতা পাৰ্টি কৰা আছে। বহু প্ৰাক্তন ভাৰতীয় জনতা পাৰ্টীৰ বুথ সভাপতি, পঞ্চায়তৰ সভাপতি বা পঞ্চায়তৰ বিভিন্ন বিষয়ৰ থকা বা আগতে জিলা পৰিষদ খেলা পৰ্যায়ৰ ইয়াত ব্যক্তি মোৰ লগত আছে। গতিকে গোটেইখিনি ভাৰতীয় জনতা পাৰ্টীৰ পুৰণি কাৰ্যকৰ্তা। বহু ব্যক্তি আহিবলৈ ৰেডি হৈ আছিল, কিয়নো অহাকালি মাঘ বিহু, গতিকে বহু ব্যক্তি আজি আহিব নোৱাৰিলে। গতিকে এই কথাটো ব্যক্তিয়ে আচলতে বৰ্তমানৰ বিধায়কজনৰ কাম কাজত অত্যন্ত